মেক্সিমাম মানুহৰ চুলিৰ কালাৰ কি হয় ব্লেক হয় তাৰ পিছত আকৌ বয়স বৃদ্ধি হোৱাৰ পিছত বা বুঢ়া হোৱাৰ পিছত কি হয় আকৌ হোৱাইট লৈ টাৰ্ন কৰে কিন্তু কিয় এনেকুৱা হয় আপুনি জানেনে যদি নেজানে তেন্তে বলক জানি লওক প্ৰথমতে আমি জানি লওঁ যে মানুহৰ চুলিৰ কালাৰ ব্লেক কিয় হয় চুলিৰ কালাৰ ব্লেক কিয় হয় ব্লেক হোৱাৰ কাৰণটো হ'ল যে আপোনাৰ চুলিৰ গুটিকাবোৰ বা চুলিৰ গুৰিৰ যিটো অংশ আছে গুৰিটোৱে কি কৰে কিছুমান মেলানিন কঢ়িয়ায় আৰু সেই মেলানিনবিলাকে কিছুমান পিগমেণ্টছ ক্ৰিয়েট কৰে কিছুমান পিগমেণ্ট বনায় আৰু সেই পিগমেণ্টছবোৰে প্ৰ'টিন কেৰটিনৰ লগত কি কৰে কম্বাইন কৰে আৰু তাৰ ফলত কি হয় আপোনাৰ চুলিৰ কালাৰটো ব্লেক হয় ইন জেনেৰেলি প্ৰায় মেক্সিমাম মানুহৰ চুলিৰ কালাৰ ব্লেক হয় কাৰণটো হ'ল এইটো কিন্তু এতিয়া কথা হ'ল যে যিবিলাক মানুহৰ চুলিৰ কালাৰ ব্লেক হয় সিহঁততো এই পিগমেণ্টছবিলাক থাকে এই পিগমেণ্টছবিলাক প্ৰ'টিন কেৰটিনৰ লগত কম্বাইন কৰি থাকে কিন্তু বয়স বৃদ্ধি হোৱাৰ লগত বুঢ়া হোৱাৰ পিছত কি হয় আকৌ হোৱাইট লৈ টাৰ্ণ কিয় কৰে আকৌ হোৱাইট হৈ যায় কিয় ব্লেক চুলি আকৌ হোৱাইট কিয় হয় বলক আমি সেইটো জানি লওঁ বয়স বৃদ্ধি হোৱাৰ পিছত বা বুঢ়া হোৱাৰ পিছত যেতিয়া আপোনাৰ চুলিৰ ফলিকেলছবোৰে এই মেলানিনবিলাক হেৰুৱায় সিহঁতে আকৌ পুনৰ সিহঁতে নিজেই এই মেলানিনবোৰ ক্ৰিয়েট কৰিব নোৱাৰে মেলানিনবোৰ বনাব নোৱাৰে যিহেতু চুলিৰ গুৰিবোৰে মেলানিন নিজেই উৎপাদন কৰিব নোৱাৰে নিজেই বনাব নোৱাৰে নিজেই ক্ৰিয়েট কৰিব নোৱাৰে তাৰ কাৰণে কি হয় মেলানিনৰ প্ৰডাকশ্যনটো শ্ল' হৈ যায় আৰু লাহে লাহে কি হয় আপোনাৰ চুলিটো গ্ৰে কালাৰলৈ পৰিৱৰ্তন হ'ব ধৰে আৰু তাৰ পিছত যেতিয়া মেলানিনৰ প্ৰডাকশ্যন একেবাৰে বন্ধ হৈ যায় একদম ষ্টপ হৈ যায় তেতিয়াহে আপোনাৰ চুলিটো হোৱাইট হয় তাৰ মানে আপুনি যদি চুলিৰ কালাৰ হোৱাইট দেখা পায় বুঢ়া মানুহৰ তেতিয়া আপুনি ভাবিব যে তাৰ চুলিৰ গুৰিকাবোৰৰ ফলিকেলছবোৰে মেলানিন প্ৰডাকশ্যন একেবাৰে ষ্টপ কৰি দিছে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ' এইখিনিতেই শেষ মই আশা কৰোঁ সকলোৱে বুজি পাইছে আৰু কিবা বুজি নাপালে কমেণ্ট কৰি জনাব ভিডিঅ' ভাল লাগিলে লাইক কৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব